Question number 1. মিচিং সকলৰ আলি আই লৃগাং উৎসৱৰ লৃগাং শব্দৰ অৰ্থ কি? বীজ, ফল, আৰম্ভণি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেল্ল' বন্ধু-বান্ধৱীসকল, আকৌ এবাৰ আমাৰ এই ইউটিউব চেনেল জ্ঞান টিউটৰিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসমৰ জনগোষ্ঠীসমূহৰ কিছুমান ইম্পৰ্টেণ্ট উৎসৱৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি প্ৰথমবাৰ এই চেনেললৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ওপৰত দিয়া আছে জনজাতিৰ নাম, উৎসৱ পাৰ্বণ আৰু সময়। কোন সময়ত কি মাহত সেই উৎসৱটো পালন কৰা হয়? প্ৰথমতে আছে মিচিংসকলৰ এটা উল্লেখযোগ্য উৎসৱ হ'ল আলি আই লৃগাং। এই উৎসৱটি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয়। মিচিংসকলৰ আন এটা উৎসৱ হৈছে পৰাগ আৰু এই উৎসৱটি আহিন, কাতি বা ফাগুন, চ'ত মাহত পালন কৰা হয়। মৃদাং উৎসৱটিও মিচিংসকলে পালন কৰে আৰু ইয়াৰ সময়টো উল্লেখ নাই। আৰু যদি আপোনালোকে সময়টো জানে তেন্তে কমেণ্টত জনাব। তাৰপিছত বড়োসকলৰ উৎসৱ হৈছে খেৰাই পূজা আৰু এইটো আহাৰ বা শাওন নাইবা কাতি মাহত পালন কৰা হয়। হাথাচুনি এই উৎসৱ বড়োসকলে পালন কৰে। কাৰ্বিসকলে পালন কৰে চমাংকান আৰু এইটো বসন্তকালত পালন কৰা হয়। কাৰ্বিসকলৰ আন এটা উৎসৱ হৈছে জহং পূজা, বহাগ মাহত পালন কৰা হয়। আন এটা হৈছে কাৰ্বিসকলৰ উৎসৱ আৰ কৰা। তিৱাসকলৰ উৎসৱ হৈছে লাংখুন, আঘোণ মাহত পালন কৰে। আন এটা হৈছে য়াংলি, ইয়াৰ সময়টো উল্লেখ নাই। তিৱাসকলৰ আন এটা উৎসৱ হৈছে মায়া পথালা বা মৰণা মৰা প্ৰথা। তাৰপিছত হৈছে গাৰোসকলৰ উৎসৱ হৈছে ৱানগালা। ৰাভাসকলৰ এটা উল্লেখযোগ্য উৎসৱ হৈছে বাইখু। হাজংসকলৰ হৈছে বাছ পূজা। চাহ জনগোষ্ঠীৰ চৰক পূজা চ'ত মাহত পালন কৰা হয়। আকৌ কৰম পূজা বা টুচু পূজা এইটো ভাদ মাহত পালন কৰা হয়। আপোনালোকে যদি বিচাৰে তেন্তে চাৰ্টখন স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এতিয়া আহক ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আমি সেই বিষয়ে আলোচনা কৰোঁ। ছগ্ৰা মিছাৱা উৎসৱ কোন জনজাতিয়ে পালন কৰে? কত আছে তিৱা, খত আছে বড়ো আৰু গত আছে মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, তিৱাসকলে পালন কৰে। পাছৰ প্ৰশ্ন, ফাৰকান্তি কোন জনজাতিৰ লগত জড়িত? ৰাভা, বড়ো, গাৰো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ৰাভা। ফাৰকান্তি হৈছে ৰাভাসকলৰ শ্ৰাদ্ধানুষ্ঠান। আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, মিচিংসকলৰ আলি আই লৃগাং উৎসৱৰ লৃগাং শব্দৰ অৰ্থ কি? বীজ, ফল, আৰম্ভণি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, আৰম্ভণি হোৱা বুজায়। এই উৎসৱটি ফাগুন মাহত পালন কৰা হয় আৰু ই হৈছে এটা কৃষিভিত্তিক উৎসৱ। আপোনালোকে চাৰ্টখনত পালেই মিচিংসকলৰ আলি আই লৃগাং ফাগুন মাহত পালন কৰা হয়। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱটি পালন কৰা হয় আৰু এইটো হৈছে এটা বসন্তকালীন কৃষিভিত্তিক উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আই মানে ফল আৰু লৃগাং মানে আৰম্ভণি হোৱা বুজায়। এইখিনি আছিল অসমৰ কিছুমান জনজাতি আৰু তেওঁলোকৰ কিছুমান ইম্পৰ্টেণ্ট দৰকাৰী উৎসৱ পাৰ্বণসমূহ। আজিৰ কাৰণে এইখিনি, পিছত আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।